চেন্নাইত যিহেতু ভাওনা হ'ব গতিকে বহুত ভাল লাগিছে গতিকে আপোনালোক সকলোকে মই এটাই অনুৰোধ জনাইছোঁ আপোনালোক সকলোৱে যিহেতু ভাওনাখন পাতিব লৈছোঁ মহাপুৰুষে নাথ গতিকে সকলোৱে এটা শুভ চিন্তিত শুভ মনত লৈ আহক ভাওনাখন আমি সকলোৱে মিলি আগবঢ়াই আমি এটা ক'ব যে কিয়নো আমি চেন্নাইত সকলো ইমান এটা ব্যস্তৰ মাজত আছোঁ ময়ো গতিকে ব্যস্তৰ মাজতে থাকোঁ গতিকে তথাপিও যে আমি ইমান ব্যস্তৰ মাজত সকলো চেন্নাইবাসীয়ে মিলি ভাওনাখন পাতিবলৈ আগ্ৰহ কৰিছে আৰু যিহেতু 9 তাৰিখে ভাওনাখন হ'বই গতিকে তাৰে ভাল লাগিছে আৰু অসমৰ পৰা যিসকল পুষ্পবনৰ পৰা মোৰ গাঁৱৰে হয় গাঁৱৰ ওচৰৰ পৰাই তেখেতসকল আহিব গতিকে সকলোলৈ মোৰ ফালে বহুত শুভকামনা কৰিছোঁ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক আহক ভালদৰে চেন্নাইখন ভালদৰে চাওক আৰু ধুনীয়াকৈ ভাওনাখন কৰিবলৈ আশা কৰিছোঁ আপোনালোক ইমান দূৰৰ পৰা আহিব যাতে আপোনালোকৰ জাৰ্ণিটো ভাল হয় ভাল সকলোমে আহি আপোনাৰ চেন্নাইত উপস্থিত হৈ আৰু গতিকে সকলোকে মই ভগৱানৰ ওচৰত এইটোৱে কৃপা কৰিছোঁ যাতে সকলো মানুহবিলাকৰ পৰিৱেশটো ধুনীয়াকৈ সকলোৱে পাৰ হৈ যাওক কাৰো যাতে একো হ'ব নালাগে আৰু যিসকল ব্যক্তি ইমান দূৰৰ পৰা আহিব আছাম টু চেন্নাই গতিকে আপোনাৰ ট্ৰেইনত ইমান এটা জাৰ্ণি দীঘলীয়া জাৰ্ণি গতিকে জানি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে যাতে সেই অসুবিধাৰ সন্মুখীনখিনি ধুনীয়াকৈ পাৰ হৈ চেন্নাইত উপস্থিত হৈ আৰু আমাৰ ভাওনাখন ধুনীয়াকৈ কৰে আৰু সেয়া আশা কৰিছোঁ আৰু মোৰ ফালৰ পৰা এটা অনুৰোধ আকৌ যিসকল চেন্নাইত বৰ্তমান কৰ্মৰত অৱস্থাত আছে গতিকে সকলোৱে জানে যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যিসকল ব্যক্তিয়ে বৰ্তমান নাজানে চেন্নাইত যে ভাওনা হ'বলৈ গৈ আছে মহাপুৰুষীয়া নাট এই নাটখন যে ইমান ধুনীয়াকৈ হ'বলৈ গৈ আছে শালিবান উপাখ্যান যিখন নাট গ'বলৈ যাতে সকলোৱে ভিডিঅ'টো পাওক সকলোৱে আমাৰ চেন্নাইলৈ আহক আৰু ভিডিঅ'টো ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব আৰু ভাওনাখন যাতে ভালদৰে হয় তাৰে কামনা কৰিছোঁ আৰু এটা কথাটো কৈছোঁ যিসকল ব্যক্তি বহুত দূৰ দূৰণিৰ পৰা আহিব চেন্নাইলৈ গতিকে যিটুকুৰা জেগাত হ'ব লেণ্ডমাৰ্কটো কৈ দিছোঁ আদিয়াৰ বাছ ডিপো গতিকে এটা ডাঙৰ ষ্টেচন হয় আপোনালোকে সেই ষ্টেচন কথা ক'লেই গম পাই যাব যে আপোনাৰ ডাইৰেক্ট কৰি য'ত আপোনালোকে ষ্টেচন নামিবহি তাৰ পৰা নিয়াৰ বাই বেছি দূৰ নহয় আপোনালোকে মিউট হোষ্টেল বুলি ক'লে মাউণ্ট ন অ'কে তো ষ্টেচনৰ পৰা আপোনাৰ ইউথ হোষ্টেল বুলি ক'লে আপোনাৰ জেগাটো দেখাই দিব আপোনাৰ যিটো মই ষ্টেচনৰ নাম ক'লোঁ আৰু সেই ষ্টেচনৰ পৰা বেছি দূৰ নহয় নিয়াৰ বাই গতিকে আপোনালোকে লোকেশ্যনটো মই অলৰেডি দি দিম লোকেশ্যনত আপোনালোকে ক্লিক কৰি আপোনাৰ আৰামত পইণ্টটো পাবই পাৰিব